এই মোবাইলটোত না এবিধ নোৱা কিনো একেকেইটা ফ্ৰেণ্ডৰ লগতে কথা পাতি থাকিম আৰু ৰচোন কোনোবা ভাল চাই একদম ধুনীয়া চাই ছোৱালী এজনীয়ে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াওঁ ৰ এইজনী চোন ভাল লাগিছে ছোৱালীজনী এঞ্জেল চুইটি বৰ ধুনীয়া নাম দেই ফটোখনো ধুনীয়া লাগিছে এইলৈকে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াওঁ মই ফেক আইডি দি মৰম লগা ছোৱালী কোমল বৈখা ছোৱালী ফটো দি আইডি খোলাৰ মোৰ কিবাটো কামাল হ'ল ন এইটো ল'ৰাই মোক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়ালে মই যে এজনী বুঢ়ী অতি গমেই নাপায় এইচোন ফ্ৰেণ্ড ৰিকুৱেষ্টো একচেপ্ট কৰিলে হাই বুলি দিয়া মেছেজটোৰো ৰিপ্লাই দিছে এইক ফোন নাম্বাৰটো খোজো দিয়ে নে নিদিয়ে তাৰপিছত এইক বুদ্ধি কৰি পতাই লম মিনিও ইমান ধুনীয়া ছোৱালী ফোন নাম্বাৰ পালোৱে যেতিয়া ফোনটো লগাইছোঁ ৰিং কৰিছে হেল্ল' কি কৰিছা চুইটি মই এনেই আছোঁ আৰু বহি আছোঁ তোমালৈচোন মেছেজ কৰি আছিলোঁ হয় নেকি তুমি পিছে ভাত পানী খালা নাই হ'ব দিয়া এতিয়া হ'ব দিয়া ৰাখোঁ দিয়া মেছেজ কৰিম ৰিংকু তই কথা এটা জানো নাই মই বহুত দিনৰ পৰা ছোৱালীজনীৰ লগত কথা পাতি আছোঁ নহয় ফেচবুকত লগ পালোঁ মানে তাইৰ একাউণ্টটো এঞ্জেল চুইটি বুলি আছে বহুত ধুনীয়া ছোৱালী মই এতিয়া ভাবি আছোঁ তাইক কেনেকৈনো মই এতিয়া ভাল পাওঁ বুলি কওঁ প্ৰপ'জ কৰোঁ হেল্ল' চুইটি কি কৰি আছা আমিতো ইমান দিনৰ পৰা কথাই পাতি আছোঁ ন মই তোমাক কথা এটা কম বুলি ভাবি ক'বই পৰা নাই মই মানে তোমাক বহুত ভাল পাওঁ আই লাভ ইউ হয় নেকি তুমিও ভাল পোৱা নেকি হ'ব দিয়া মই আজি বহুত হেপী আৰু জানানে এটা কাম কৰিবা কাইলৈ নহ'লে আমি লগ কৰিম আহিবা হ'ব দিয়া যাম দিয়া মই তাক যাম বুলি ক'লো হয় সিচোন মোক এতিয়া দেখিলে গমেই পাই যাব মই যে এজনী বুঢ়ী মাস্ক পিন্ধি যাম আকৌ তেতিয়াতো সি মোক চিনি নাপাব ন চুইটিজনীচোন ইমান দেৰি অহাই নাই কি যে হ'ব আৰু মোৰ যে তাইক যে ইমান চাওঁ লাগি আছে ইমান ধুনীয়া তাইৰ ফটোবোৰ ৰিয়েলত চাগে তাই আৰু ধুনীয়া হ'ব চুইটি তুমি আহিলা মাস্ক চাক্স মাৰি আহিছাচোন তুমি মাৰি আহিছো ধূলি মাকুটি লাগে যে আৰু ফেচটো বেয়া হৈ যাব যে সেইকাৰণে মাৰি আহিছো আকৌ চুইটি জানানে মই যে তোমাক প্ৰথম দিনাখনি দেখিছিলোঁ তোমাৰ ফটোবোৰ তেতিয়া পৰাই মই তোমাক একদম ভাল লাগে আৰু ভাল পাই পেলালোঁ আৰু তাৰপিছত মই ভয়তেহে কোৱা নাছিলোঁ আৰু তোমাক যে চাবলৈ মোৰ ইমান মন গৈ আছে তুমিও আৰু তাৰপিছতো মাস্কখন পিন্ধি আহিছা আজি মুখখন দেখুৱাই দিয়া আৰু নাই মুখ চাব নালাগে মুখত আকৌ ধূলি চুলি লাগিব ন মোৰ ফেচটো বেয়া হৈ যাব তুমি নুবুজা কিয় আজি মোৰ মুখখন চাব নালাগে আৰু দিয়া বেলেগ এদিন চাবা হ'ব দিয়া প্লিজ আৰু চুইটি এবাৰ আৰু দেখুৱাই দিয়া মই ইমান আশা কৰি আহিছোঁ তুমি এবাৰ দেখুৱাই দিলেনো কি হয় দেখুৱাই দিয়াচোন প্লিজ নহয় মোৰ ফেচটো বেয়া হৈ যাবই আকৌ এতিয়া কৰোণা হৈ যাব তোমাৰ নালাগে তুমি মোৰ এতিয়া চাব অ'কে হ'ব দিয়া তেতিয়াহ'লে মই অকণমান আঁতৰি দিছোঁ তুমি মাস্কখন খুলি দিয়া মই তোমাক আঁতৰৰ পৰাই চাম হ'বনে হ'ব তেতিয়া চোৱা আৰু উপায়টো নাই এইবোৰ কি এজনী বুঢ়ীহে তাৰ মানে মই ইমান দিনে এজনী বুঢ়ীকে ভাল পাই আছিলো তুমি মোক ইমান দিনে মানে ঠগি আছিলা মোৰ মূৰ ঘূৰাইছে আপোনালোক ইয়াত কি কৰিছে আজি মোক ক্লিনিক বন্ধ নহয় আপোনালোক ইয়াত কিয় আহিছে সেইকাৰণে আহিছো ন ডক্টৰ আপোনাক ক্লিনিক বন্ধ এওক চাই দিয়ক আৰু বেহুচ হৈ গ'ল আৰু পিছে আপোনাৰ কোন হয় মোৰ ভাগৰ বয়ফ্ৰেণ্ড হয় মোৰ ভাগৰ চুইটাৰ হে সোনকালে ভাল কৰি দিয়ক আৰু কি বয়ফ্ৰেণ্ড মোৰো মাথা ঘূৰাইছে আৰু দে ডক্টৰো চোন বেহুচ হৈ গ'ল এতিয়া মোৰ ভাগৰ চুইটাৰক কোনে বচাব ক্লিনিকো বন্ধ আৰু মই এতিয়া ক'ত যাম বাৰু হাই গাইজ আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল যদি ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটো দবাই দিব যাতে আপোনালোকে আমাৰ ভিডিঅ'বোৰ পোনপ্ৰথমে